গুড মৰ্ণিং এভৰিৱান, নিকিতাছ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ বজাৰলৈ, আমাৰ ঘৰৰ ওচৰৰে বজাৰ। গুণগুণো যাবলৈ ওলাইছে, তাকে বোলো গৈ আহোঁ, কি ক'ত পাওঁ বজাৰকে কৰি আহোঁ। আপোনালোকক অলপ দেখাই আছোঁ বাৰু, আপোনালোকে মোৰ ভিডিঅ'টি শেষলৈকে চাই থাকক। আহি পালোহি বজাৰৰ পৰা, কুটকুৰা কিনিলোঁ। মই অৱশ্যে কুটকুৰাৰ কাৰণে গৈছিলোঁ, কুটকুৰা পাম বুলি। সেয়া গুণগুণে পপকৰ্ণ কিনিলে, এতিয়া বহি বহি খাই আছে। আজি গুণগুণে মই চেম টু চেম হৈ আছোঁ কাপোৰ। দেখা কৰি দিয়া কিবা এটা। পপকৰ্ণ পালোঁ, ঘৰলৈ লৈ গুচি আহিলোঁ। কৈ দিয়া। গুচি আহিলোঁ, এতিয়া মই বহি বহি খাই আছোঁ। কৈ দিয়া। আপোনালোকে মোৰ ভিডিঅ' চাই থাকক, দেখাই দিয়া, কৈ দিয়া তেনেকৈ। মই সদায় ওলাই থাকিম। চুমখন দি দিয়ে। সেয়া মই কথা কৈ থকা দেখি তাইও মানে ক'বলৈ লাগে, সেইকাৰণে দি দিছোঁ কেমেৰাটো তাই পালে। কি কৈছে তাই জানিব, আৰু তাই বুজি পায় সেইবিলাক। কিবা কিবি কৈ আছে, অলপ অলপ চাগে বুজি পাইছে নিশ্চয়। গা পা ধুই আজৰি হ'লোঁ, এতিয়া 10টামানে বাজিছে। ভাবিছোঁ ভাতকে কেইটামান খাই লওঁ। আমাৰ মানে কি হয়, ৰাতিপুৱা টাইমটোত জলপান তেনেকৈ ইমান নচলে, ভাতেই চলে। চাহ তাহবোৰ তেনেকৈ ইমান খাই ভাল নাপাওঁ, সেইবাবে মই এতিয়া বৰ্তমান বেঙেনা পুৰি আছোঁ, ৰ'ব দেখাই আছোঁ। এয়া ৰাতিপুৱা আমাৰ বেঙেনা পোৰা, আলু পোৰা তেনেকৈ খোৱা হয়। ৰাতি যদি দাইল চাইল থাকে তেতিয়াহ'লে দাইলো থাকে, কেতিয়াবা তেনেকৈ খোৱা হয়। দুটা পুৰি হৈছেই, মই দুটা সানি লওঁ, সানি লৈ খাই বৈ আপোনালোকক লগ পাই আছোঁ। হেল্ল' এভৰিৱান, মই গুণগুণক ভাত খোৱাৰ কথা কওঁতে তাই মানে ভীমকল খাওঁ বুলি ক'লে, সেইবাবে ভীমকলকে কাটি দিছোঁ। আপোনালোকে ভীমকলক কি বুলি কয় বাৰু জনাবচোন, আমি ভীমকল বুলি কওঁ। এনেকৈ এটা ভিডিঅ' বনাব লগা হয় ইমান কষ্টৰ মাজেৰে। তাৰ পাছতো যদি আপোনালোকে এটা লাইক বা ছাবস্ক্ৰাইব কৰি নিদিয়ে তেন্তে হ'লে মনটো বহুতেই বেয়া লাগে। আপোনালোকক কি দেখাব পাৰিছোঁ, কি দেখাব পৰা নাই সেইটো মই নাজানো, কিন্তু চেষ্টা কৰিছোঁ কিবা এটা যাতে আপোনালোকক দেখাব পাৰোঁ। সেয়েহে মোৰ ব্লগটো যদি চাই আপোনালোকৰ ভাল লাগিছে, প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।
আৰু মই এফালে কল কাটি দি আছোঁ। চিপছৰ দৰে এনেকৈ কাটি দিলে আমাৰ গুণগুণে এনেকৈ খাই বেছি এনজয় কৰে, সেইবাবে মই এনেকেই কাটি দিওঁ। ভীমকল খোৱা স্বাস্থ্যৰ বাবে বহুতেই শক্তিদায়ক হয়। আমাৰ মাহঁতে আগতে সৰুতে কৈছিলে ভীমকল খালে বোলে হাতীৰ সমান বল হয়। মই এনেকৈয়ে গুণগুণক দিবলৈ চেষ্টা কৰোঁ যাতে তাই খাই ভাল পায় আৰু এনজয় কৰে, সেইবাবে আপোনালোকেও তেনেকৈ ট্ৰাই কৰিব পাৰে। এয়া দেখিছেনে বাৰু আমাৰ গুণগুণৰ কাম। ভাত খুৱাম বুলি ক'লে মানে তাই শুইয়ে যায়, ইমানেই টান পায় নহয় ভাত খোৱাৰ কথা ক'লে। আজিলৈ আহিছোঁ আকৌ এটি নতুন ব্লগৰ সৈতে আপোনালোকক সকলোকে লগ পাম। আৰু মোৰ যদি ব্লগটি চাই ভাল লাগিছে প্লিজ লাইক কৰি দিব, আৰু মোৰ চেনেলত যদি নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ